তো হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল ছাকচেছ আছামলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো বহুতে ভাল খবৰ, পুনৰ এটা বিভাগৰ ফালৰ পৰা আহিল ভাল খবৰ। প্ৰায় ২৭০০ৰো অধিক পদ মুকলি কৰা হ'ব। তো কোনটো বিভাগত এই ২৭০০ পদ মুকলি কৰা হ'ব আপোনালোকক মই এই ভিডিঅ'টোত জনাই আছোঁ। ৰাজহুৱা বিভাগত ২৭০০ পদ শীঘ্ৰে পূৰণ কৰা হ'ব আৰু এই কথা জনাইছে মন্ত্ৰী যোগেন মহন। আৰু এই আপডেটটো যোৱাকালি ১৩ জুনৰে। তো আপোনালোকে ইয়াতে দেখা পাইছে অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে ৰাজহুৱা বিভাগ। এই ৰাজহুৱা বিভাগৰ বিভিন্ন পদ খালী হৈ আছে। এই পদসমূহ শীঘ্ৰে পূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে। আৰু ইয়াতে লিখিছে প্ৰায় ২৭০০টা পদ খালী হৈ আছে। এই পদসমূহ শীঘ্ৰে পূৰণ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ১ লাখ নিযুক্তিৰ লগতে এই ২৭০০ পদো সংযোজিত হৈ থাকিব। মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈছে ১ লাখ নিযুক্তি, তো সেই ১ লাখ নিযুক্তিৰ লগতে এই ২৭০০ পদো সংযোজিত হৈ থাকিব। কৰোনা মহামাৰীৰ কিছু হাম কাটিলেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। মন্ত্ৰীজনে জানিবলৈ দিয়া মতে প্ৰায় ৬ মাহৰ ভিতৰত এই নিযুক্তি সম্পূৰ্ণ হৈ উঠিব। মানে আপোনালোকৰ ৬ মাহৰ ভিতৰতে প্ৰায় ৬ মাহৰ ভিতৰতে এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব। বহুতে এটা ভাল খবৰ। মানে এইটো হৈছে আপোনালোকৰ জুন। তো আপোনালোকৰ মিনিমাম আপোনালোকৰ ডিচেম্বৰ মাহৰ আগতে আপোনালোকৰ এই নিযুক্তি প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ হৈ উঠিব বুলি কৈছে মন্ত্ৰীজনে। তো নিশ্চয় এটা বহুতে ভাল খবৰ হয়। অসম চৰকাৰৰ প্ৰতিটো বিভাগৰে এটাৰ পিছত এটা আপডেট আহি আছে। তো আপোনালোকে যেতিয়া অনলাইনসমূহ আৰম্ভ হ'ব এই পদসমূহৰ, তো আপোনালোকক পুনৰ মই এই ভিডিঅ'সমূহ বনাম। আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিলৈ ইমানে। জয় আই অসম।